বন্ধুসকল মই আজি আপোনালোকৰ আগত এইটো ভিডিঅ'ৰ জৰিয়তে আনবক্সিং কৰিবলৈ ওলাইছো Samsung Galaxy A7 মোবাইলৰ 6D কভাৰ আৰু টেম্পাৰ। হয় বন্ধুসকল মই আজি আপোনালোকৰ আগত আনবক্সিং কৰিম Samsung Galaxy A7 মোবাইলৰ 6D টেম্পাৰ আৰু কভাৰ। আৰু বন্ধুসকল এই 6D টেম্পাৰ আৰু কভাৰটো মই বেলেগ এটা ৱেবছাইটৰ পৰা পাৰচেজ কৰিছো আৰু এইটো হল সেই প্ৰডাক্টটো। বন্ধুসকল এইটো বক্সৰ ভিতৰত আছে Samsung Galaxy A7 মোবাইলৰ 6D টেম্পাৰ গ্লাস আৰু কভাৰ। তো বেশি কথা নকয় বন্ধুসকল আহক আজিৰ এই ভিডিওটো আৰম্ভ কৰো আৰু চাও যে Samsung Galaxy A7 মোবাইলৰ 6D টেম্পাৰ আৰু কভাৰটো কেনেকুৱা হ'ব। তো হেল্ল বন্ধুসকল মোৰ নাম মালেক, মোৰ লগত আছে লিলি মাষ্টাৰ আৰু মই আছো আপোনাৰ লগত। তো বলক আজিৰ ভিডিওটো আমি আৰম্ভ কৰো আৰু চাও যে 6D টেম্পাৰ আৰু কভাৰ কেনেকুৱা বা Samsung Galaxy A7 মোবাইলৰ 6D টেম্পাৰ আৰু কভাৰটো কেনেকুৱা হ'ব। আৰু আমি এতিয়া বক্সৰ পৰা 6D টেম্পাৰ আৰু কভাৰটো বাহিৰ কৰিলো আৰু মই এতিয়া প্ৰথমতে আপোনালোকক দেখুৱাম কভাৰটো। এইটো হল কভাৰ, মই কভাৰৰ ভিতৰৰ পৰা কভাৰটো বাহিৰ কৰিম, মানে প্লাষ্টিকৰ পৰা কভাৰটো বাহিৰ কৰিম। আৰু এইটো হল কভাৰ, মানে 6D কভাৰ। কভাৰটো থৈ দিলো, এতিয়া মই টেম্পাৰ গ্লাছটো বাহিৰ কৰিম বক্সৰ পৰা, মানে বক্সৰ ভিতৰৰ পৰা বাহিৰ কৰিছো। কিন্তু এতিয়া এইবোৰ দেখা পাইছে আপোনালোকে যে ইয়াতে নিয়ম নীতি দিছে, কিন্তু মই এইবোৰৰ বিষয়ে ভালকৈ জানো, সেইবাবে নিয়ম নীতিব নকৰো আৰু ডাইৰেক্ট মই এই টেম্পাৰ গ্লাছটো দেখুৱাম আপোনালোকক, মানে 6D টেম্পাৰ গ্লাছটো দেখুৱালো। আৰু ইয়াতে এটা কাপোৰ দিছে, মানে সূতাৰ কাপোৰ দিছে গ্লাছটো মুচিবলৈ বা মোবাইলৰ গ্লাছটো মুচিবলৈ দিছে। আৰু এইটো হল সেই কাপোৰটো, আৰু ইয়াতে এটা ষ্টিকাৰ দিছে, ষ্টিকাৰটো লগাব পাৰিম কিন্তু নলগাও। আৰু এতিয়া মই কভাৰটো লগালো আৰু আকৌ খুলিম। আৰু মই এতিয়া টেম্পাৰটো মুচিবলৈ যিটো ইয়াতে লিকুইড থকা কাপোৰ দিছে এইটো মই ছিঙিম। এতিয়া মই ছিঙিছো, আপোনালোকে চাব পাৰিছে। আৰু এইটো থৈ দিম এতিয়া, আৰু টেম্পাৰটো খুলিলো, মই চাব পাৰিছে টেম্পাৰটো বাহিৰত পৰি গৈছে। আৰু এইটো মোৰ পুৰণা টেম্পাৰ হয় যিখন মই খুলিলো। আৰু সেই কাপোৰেৰে বা লিকুইড থকা কাপোৰেৰে মই মোবাইলৰ স্ক্ৰীনটো মুচিলোঁ, আৰু আপোনালোকে চাব পাৰিছে মই মুচিয়ে আছোঁ। আৰু সেই লিকুইডবোৰ মুচিবলৈ এতিয়া মই যিটো লগত শুকান কাপোৰ, সেই শুকান কাপোৰেৰে মই মুচি আছোঁ, আপোনালোকে চাই আছে। আৰু মোৰ মুচা হৈ গৈছে। আৰু এতিয়া 6D টেম্পাৰটো মই A7 মোবাইলত লগাম, মানে কিমান মজবুত চাওক আপোনালোকে, ইয়াৰ পৰা খোলাই নাযায়, তথাপি মই খুলিলোঁ। আৰু এতিয়া মই সেই সেন্সাৰৰ লগত কেমেৰাৰ লগত মিলাই মই এই 6D টেম্পাৰটো Samsung Galaxy A7 মোবাইলত মই এতিয়া লগাম। আৰু ইয়াৰ বাবে মই ব্যৱহাৰ কৰিম টেম্পাৰ গ্লাছ লগোৱা ডাষ্টাৰ। মই এতিয়া ডাষ্টাৰটো ব্যৱহাৰ কৰিম, মানে টেম্পাৰ গ্লাছ লগোৱা ডাষ্টাৰটো ব্যৱহাৰ কৰিম। মোৰ আগতেও আছিল এইটো আৰু এতিয়াও আছে। এইটো মই সকলো মোবাইলতে ইউজ কৰোঁ যেতিয়া মই টেম্পাৰ গ্লাছ মোবাইলত লগাওঁ। আৰু ফাইনেলি 6D টেম্পাৰ আৰু কভাৰটো মই মোবাইলত লগালোঁ, মানে Samsung Galaxy A7 মোবাইলত লগালোঁ। আৰু এতিয়া যদি হাতৰ পৰা মোবাইলটো পৰি যায় তথাপি ইমান ভয় নাই, কাৰণ মোৰ লগত আছে 6D টেম্পাৰ আৰু কভাৰ, আৰু ইয়াৰ দাম লৈছে 899 টকা। বন্ধুসকল আপোনালোকে নিশ্চয় Samsung Galaxy A7 মোবাইলৰ 6D টেম্পাৰ আৰু কভাৰৰ বিষয়ে জানিলে যে 6D টেম্পাৰ কেনেকুৱা আৰু কভাৰ কেনেকুৱা হয়। আশা কৰোঁ বন্ধুসকল আপোনালোকৰ এই ভিডিওটো ভাল লাগিছে। যদি ভাল লাগিছে তেনেহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু কিন্তু বন্ধুসকল আপোনালোকে এই চেনেলটো কেতিয়াও ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, কাৰণ এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' বা আনবক্সিং ভিডিঅ' আমি সদায় লৈ আহোঁ। আৰু তাৰপৰা আপোনালোকে ছাবস্ক্ৰাইবৰ লগতে কাকতো ন'টিফিকেশ্যন আইকনটো প্ৰেছ কৰি দিব। তেতিয়ালৈকে আপোনালোকে ভাল থাকি বস্তু থাকিব এই কামনাৰে আজিৰ ভিডিঅ' মেক কৰিলোঁ। থেংক ইউ ছ' মাছ।